हेलो एवरीवन रातिपुৱা ब्लू टी মানে আমাৰ অপৰাজিতা ফুলৰ চাহ খালো ভাল লাগিলে প্ৰথমবাৰ খাইছো আৰু স্বাস্থ্যৰ কাৰণেও ভাল আপোনালোকেও খাব পাৰে আৰু আমি তিনিওজন আহি আছো মন্দিৰ দৰ্শন কৰিবলৈ বহুত দিনৰ হেঁপাহ এটা আছিল সেইকাৰণে আজি সফল হৈছে আৰু বাইপাছৰ কানৰ এই ৰাস্তাৰ ফুলবিলাক চাওকচোন ইমান ধুনীয়া লাগিছে ৰাস্তাটো আৰু আহি পালোহি বিষ্ণু মন্দিৰ তাতো এখন শৰাই আগবঢ়াই থৈছিলো আহা দিয়া হোৱা নাছিলে সেইকাৰণে আজি সুবিধাটো পাওঁতে ইয়াতো শৰাইখন আগবঢ়ালো অকণ সময় বহিলেও প্ৰসাদ দিলে ভালো লাগে মন্দিৰলৈ আহিলে মনটো বহুত পজিটিভ হয় আৰু এয়া দেওশাল মন্দিৰলৈ আহিলো ইয়াতো মানে বহুত দিনৰ পৰা আহিম ভাবি আছো কিন্তু প্ৰগ্ৰেম মিলোৱা নাছিলে আজি মিলালে বাৰু আৰু গাড়ীখন দেখাৰ মাত্ৰকে দেখিছেনে বাৰু সকলোৰে হেতাও পৰা মানে ইয়াতে গাড়ীখন থক সকলোৱে মানে কৈ অৱস্থা নাইকিয়া কৰি দিছে আৰু দেওশাল মন্দিৰৰ কাৰণেও এনেকৈ শৰাই কিনি ললো মায়ে লৈ আছে আৰু এফালে মই ভিডিঅ' কৰি আছো বাৰু এয়া তাৰপিছত তাতো শৰাই আগবঢ়াই পেলাই এয়া বাহিৰত ফটো দুখনমান উঠি ললো আৰু বাহিৰত লোকসকল যে বহি থাকে তেওঁ হতুৱাই মানুহজনে ৰছী বান্ধিলে আৰু ময়ো বাহিৰৰ পৰিৱেশটো অকণ ভিডিঅ' কৰি ৰাখিলোঁ আৰু মানুহজনে বাহিৰত থকা সকলো মানুহকে দক্ষিণা কৰিলে দক্ষিণা কৰা হোৱাৰ পিছত আমি তাৰ পৰা ওলাই আহিলোঁ আৰু ৰাস্তাৰ কাণত যে থাকে এনেকুৱা হোটেলবোৰ দেখিছেনে তাতে আমি ব্ৰেকফাষ্টটো কৰিলোঁ আৰু একদম খানাটো একদম পুৰা মানে ঘৰত বনোৱাৰ নিচিনা বিৰাট ধুনীয়া আৰু পৰিৱেশটো চাওকচোন চাৰিওফালে গছ-গছনি বিৰাটেই ভাল লাগিলে তাতে খাই বৈ লৈ পেলাই আহিলোঁ আৰু তাৰ চাহকাপ বিৰাট ধুনীয়া আছিলে বোলে মই খোৱা নাছিলোঁ মায়ে খাইছে আৰু মায়ে মানুহজনক তাকে ক'বলৈ গৈছে আৰু এয়া আহি পেলাই দেখিছেনে মোৰ ডাব খাবলৈও বহুত মন গ'ল সেইকাৰণে মানুহজন আকৌ ৰখাই পেলাই ডাব আনিছে ময়ে ডাব খাই আছোঁ আৰু মাও খাই আছে আৰু ডাব খোৱাও বহুত ভাল দিয়কচোন সেইকাৰণে খাই ল'লোঁ আৰু তাৰপিছত এয়া ঘৰলৈ আহি গ'লোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ আশা কৰোঁ চাই ভাল